এটা জাগিলেকে লাগে নানিৰ মাৰ ঘৰ মানে নানী তাৰ মাৰ ঘৰ মোৰ জেঠি বুলি কোৱা হয়। গুড মৰ্ণিং গাইজ। আজি আৰু নেক্সট ডে। আজি ৰাতিপুৱা উঠিলোঁ, উঠি আজি 4 দিনৰ ভিতৰত কি কৰোঁ আপোনালোকক আজি দেখাম। আজি দিনটো কেনেকৈ মানে ক'ত ক'ত যাওঁ আপোনালোকক দেখাৰ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো দেখি থাকক, শেষলৈকে দেখি থাকক। আপোনালোকে দেখি ভাল পাব, এণ্টাৰটেইনমেণ্ট হ'ব। পাই এতিয়া মুখ হাত ধুই চাহ পানী খাওঁ। ওচৰতে অকণমান ঘূৰিব আহিলোঁ, মানে ভেনে কিবা বোলে কণী আনিব যাব, হাঁহৰ কণী। তাৰ কাৰণে ভেনে ক'লোঁ মই যাম। তো মই ভেনে আৰু মোৰ ডাঙৰ চলা নেহাল আমি তিনিজনে বাইকৰ লৈ আনা গাঁৱৰ ভিতৰে গৈ আছোঁ এজন মানুহৰ ঘৰত কণী আনিবৰ কাৰণে। আপোনালোকে দেখক ৰাস্তাত। কিছু গাঁৱত ফুৰিব আহিছোঁ। এতিয়া আমাৰ ভিনি আছে, আমি মাজত কৈছোঁ দুটা ভিনিৰ মাজত ৰাস্তা নাই পৰিৱেশ এটা জাগিলেকে লাগে গাঁৱলীয়া পৰিৱেশ। হা বহুত ভাল লাগে, মানে আমাৰ তাতকৈ ইয়াত বহুত শান্তি আছে। মানে পুৱা উঠি কেনে গৰু ছাগলীৰ মানে মাত পোৱা যায় আৰু মানে আৰু কিবাকিবি পোৱা যায় আৰু এইটো বেলেগ কথা, ভাল লাগে। এতিয়া ছোৱালী আছে না নাই? নাই, ইয়াতে ছোৱালী নাই, এই চব গাঁৱৰ পৰিৱেশ। ইয়াতে ছোৱালী বিয়া পাতিলে একদম কামিয়াল ছোৱালী পাব, মানে কেনেকুৱা ধৰণৰ খেতি বাতিত থাকিব, ভাল মানে বহুত ভাল ছোৱালী পাব, মানে শক্তি। মোৰ যিমান ফ্ৰেণ্ড আছে ইয়াৰ কাৰণে এটা ছোৱালী চাব যে মোৰ চালা হয়, ভাল চাই এটা ছোৱালী চাবা, যেনে ছোৱালীটো বহুত জিদ্দি হয়। ফিনি গৈছে এতিয়া ঘৰত, আমি দুজনে বাহিৰত থিয় হৈ আছোঁ। হেল্ল', এটা ধুনীয়া বস্তু দেখাওঁ। খেতি বাতি ঘৰৰ আগতে বিধান, এইবিলাক বিধান বুলি কয়, ৰৈছিলে ঘৰৰ আগতে। এতিয়া যাই আছোঁ মানে মোৰ চচুৰীৰ তেওঁৰ মাৰ ঘৰত। তো গাঁও জেগা হয়, তাত গৈ আছোঁ ফেমিলিটা, মোৰ চচুৰী নেহাল নাহিন মোৰ ৱাইফ চববিলাক মিলি গৈ আছোঁ। আপোনালোকে শেষলৈকে চাওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে একদম লাষ্টলৈকে চাওক, আপোনালোকে ভাল লাগিব। গাঁৱৰ জেগা, পৰিৱেশটো বহুত ধুনীয়া, মই দেখাব চেষ্টা কৰিছোঁ, দেখক। পুৰাণী ঘৰ, তাও মোৰ নানীৰ মাৰ ঘৰ, মানে নানী চচুৰী তাৰ মাৰ ঘৰ, মোৰ জেঠি বুলি কোৱা হয়। চব পুৰাণী। নেহা মই ভাইটি 4-5জন আহিছোঁ, চচুৰ আহিছে, চচুৰী আহিছে। ভাল লাগে না, কেন লাগে পুরানি না, পুরানি ঘর না। এতিয়া ফাৰ্ষ্ট টাইম খাই দিয়ে না, আৰু ক'ৰবাত গ'লে আপোনালোকক দেখাম দেখি। তোমাৰ তাতে তোমাৰ গোষ্ঠী ঘৰত আহিছোঁ, মোক খাৱা লগা কিমান ভাল লাগে। তোমাৰ নানী ঘৰত আহিছোঁ, মোক খাৱা লগা দেখছা। আৰু তোমাৰ কি ঘৰত যায় মোৰ পেটটা দেখ কেনে করছে কোৱা হয় না। এটা হ'ল মোৰ চচুৰীৰ মা তাৰ ঘৰ। এতিয়া মোৰ চচুৰীৰ মাৰ ঘৰ। ভাত খাই ঘূৰিব আহিলোঁ, একদম জাগা একদম ভাত খাই নানী ঘৰ ভাত খাই নাহিলোঁ ঘূৰিব। চৰি নানীৰ মাৰ ঘৰত, মানে মায়ের নানী ঘৰত হা আহিছোঁ না নাই। নেহাল এটা নাহিন, আমি চবকেইটা আহিলোঁ। ফোন কৰিছে, ঠিক আছে, বাই বাই।